বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাঁহনি মাজৰ পৰা। তো বাঁহ এটা কাটি লোৱা আগতে পিছলৈ কি হয় চাই থাকক। এনেকৈ আমি বাঁহৰ চুঙা কেইটামান কাটি ল'লোঁ। বন্ধুসকল এতিয়া আমাৰ আজিৰ স্পেচিয়েল বস্তুটো আনোগৈ ব'লক। বুকা। আমাৰ আজি স্পেচিয়েল বস্তুটো হ'ল গাহৰি। 1 কেজিমান দি দিয়ক। মাংসটো নিজেই কাটি ল'লোঁ নিজৰ হিচাপত। তো গাইজ আমি মাংসও লৈ আহিলোঁ, একেচোতে বজাৰো কৰি আনিলোঁ। এতিয়া ধুনীয়াকৈ মছলা চছলা সানি কৰি ধুনীয়াকৈ চুঙাত ভৰাব লাগিব এতিয়া। তো ভিডিঅ'টো আগলৈ কি হয় চাই থাকক। অলপ এটা দুটামান স্পেয়াৰ ৰাখিছোঁ, নহ'ব পাৰে। মাংসটো নিমখ চিমখ দিয়া হ'ব। অলৰেডি আমাৰ মাংস চুঙাত ভৰোৱা হৈ গ'ল। এতিয়া আমি কেৰি বেগত চাউল তিয়াই ৰাখি দিছিলোঁ। চাউলটো এতিয়া ধুই কৰি ধুনীয়াকৈ চুঙাত ভৰাব লাগে। অলৰেডি আমাৰ গাহৰি মাংস আৰু চাউল চুঙাত ভৰোৱা হৈ গ'ল। এইফালে জুই ধৰি ল'লোঁ আমি ধুনীয়াকৈ। এতিয়া চুঙাকেইটা আনি পিনি ইয়াত দিব লাগে। একো প্ৰফেশ্যনেল ফটোগ্ৰাফী নহয়। গাঁৱতহে মাৰে সেইটো। ধুনীয়াকৈ এতিয়া আমি জুইত ধুনীয়াকৈ গাহৰি মাংস পুৰি ল'লোঁ। আৰু ভাত সিজালৈকে আমি তেতিয়ালৈকে আহক চালাডটো বনাই লওঁ। আমাৰ চালাডটো বনি
আছে বিলাহী কাটি আছোঁ এতিয়া বিলাহী গোটেইবোৰ আমাৰ মাংস সিজি গ'ল এতিয়া উলিয়াই ল'লোঁ ধুনীয়াকৈ মাংস উলিয়াই ল'লোঁ ধুনীয়াকৈ চবেই এপিচ এপিচ টেষ্ট কৰি চাওঁ আমাৰ মাংস আৰু ভাত উলিয়াই লোৱা হৈ গ'ল আজি আমাৰ খাদ্য সম্ভাৰত আছে পাপৰ গাহৰি মাংস আৰু চালাড ভাত আমাৰ ধুনীয়াকৈ খাব হৈ গ'ল এতিয়া তো আমি এতিয়া ধুনীয়াকৈ খাই লওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ